Hi guys, welcome to my channel. আৰু মই আপোনালোকক কৈছিলো যে দুটা ৰেচিপি মই শুট কৰিছো দিৱালী স্পেশাল। সো আজি যেটো ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো এটা হৈছে ৰাজস্থানী মিঠাই লাপসি। ৰাজস্থানী লাপসিৰ ৰেচিপি। সো বলক তেতিয়াহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু তাৰে আগতে মইনো দিৱালীৰ পূজা কেনেদৰে কৰিলো তাকে আপোনালোকৰ লগত সৰু অকমান মানে ক্লিপ এটা শেয়াৰ কৰিব বিচাৰিছো। সো প্ৰথমতে এইখিনি চাই লওক, তাৰ পিছত আমি ৰেচিপি আৰম্ভ কৰিম। সো বলক তেতিয়াহ'লে, আৰু ভিডিঅ'টো যদিহে ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পোনপ্ৰথমতে মই পঞ্চমৃতেৰে গণেশ বাবা আৰু লক্ষ্মী মাক ধুৱাই লৈছোঁ। তাৰপিছত পানীৰে ধুৱাই দিছোঁ আৰু থাপনাত ৰাখি দিছোঁ। তাক দেখি আপোনালোকে গম পাইছে নিশ্চয়, মানে আমি যে ৰেডি হৈছোঁ। সো সেইকাৰণে সিও লিপষ্টিক লগাই লৈছে আৰু কেমেৰাৰ আগত আহি গৈছে। সো মই এতিয়া ভালকৈ মানে থালিখন তৈয়াৰ কৰিব লৈছোঁ। থালিখন প্ৰিপেয়াৰ কৰি আছোঁ। তলত কলপাত অকণ অকণ ৰাখি দিছোঁ। এতিয়া মেইন মানে শৰাইৰ ব্যৱস্থা কৰি আছোঁ। মেইন শৰাইখন দিয়াৰ কাৰণে, আৰু বেছি জাগা যিহেতু নাই সেইকাৰণে এচাইডে মই কল মানে যিটো খট ৰাখিব লাগে সেইটো ৰাখিছোঁ, আৰু আন চাইডে মই থাপনাৰ বস্তুখিনি লৈছোঁ। আৰু এতিয়া মই লক্ষ্মী মা আটাইকেইটা দেৱী দেৱতাকে মই ফোট দি দিছোঁ সেন্দুৰেৰে। তাৰপিছত দি দিছোঁ মই চন্দনৰ ফোট। সো মই এনেকৈ সহজকৈ হেৰি কৰিছোঁ। আৰু এইপিনে দি দিছোঁ মই নাৰিকল, আৰু নাৰিকলত মই স্বস্তিকৰ নিচান বনাইছোঁ, আৰু ঘৰটোতো মই সেন্দুৰ দি দিছোঁ। এতিয়া মই লক্ষ্মী মা আৰু গণেশ বাবাক এখন চূৰ্ণিৰে ঢাকি দিছোঁ। আৰু ই বাৰে বাৰে আহি আছে কাৰণে অসুবিধা হৈছে অকণমান আপোনালোকক দেখুৱাৰ কাৰণে। আৰু এতিয়া মই যি মিঠাই প্ৰিপেয়াৰ কৰিছিলোঁ সেই মিঠাইখিনি দি আছোঁ। মই নিজৰ ঘৰত বনোৱা মিঠাই মই প্ৰত্যেকবাৰ দেৱালীতে দিওঁ। সো এইপিনে মই ঠগিখিনিৰ মানে তেল পাতি দি কিনে চাকি বন্তি জ্বলোৱাৰো ব্যৱস্থা কৰিছোঁ। এইপিনে চাকিখোৰ জ্বলাবলৈ ওলাইছোঁ। সো দেখিছে আপোনালোকে কেনেদৰে মই কৰিছোঁ। আৰু ভিডিঅ' ক্লিপটো মই মানে হেৰি কৰি দিয়া নাই, অকণমান ওলোটা হৈ থাকে ন, মানে মিৰৰ এফেক্ট দি কিনে হেৰি কৰি দিয়া নাই। সো আপোনালোকে ভাবিব পাৰে বাঁ হাতেৰে কৰিছোঁ, কিন্তু কৰা নাই। আৰু এতিয়া মই দি দিছোঁ শৃংগাৰৰ যিখিনি যোগাৰ লাগে সেইখিনি দি দিছোঁ লক্ষ্মী মাৰ তাত। আৰু এয়া চাওক লাপসিৰ ৰেচিপি আৰম্ভ কৰিছোঁ। লাপসি আটাৰেও বনাব পাৰি। সো মই আটাৰে লাপসি বনাবলৈ আৰম্ভ কৰিছোঁ। সো অকণমান আটা গুৰি লৈছোঁ, তাতে দি দিছোঁ চেনি গুৰি। এতিয়া দি দিম পানী। ভালকৈ মানে একদম ৱাটাৰী কনচিষ্টেঞ্চিত ৰাখিব লাগিব, একদম পানীৰ নিচিনা হৈ যাব লাগিব। সো মই প্ৰথমতে অকণমানকৈ দি কিনে কৰি লৈছোঁ। এয়া দেখিছেনে, প্ৰায় হ'বৰ হৈছে। এটা দুটা অকণমান মানে হেৰি আছে, দৰদৰীয়া আছিলে, মই সেইখিনি ভালকৈ চালনীৰে চালি লৈছোঁ। আৰু ইয়াতে দি দিছোঁ ঘি। লাপসি বনাবলৈ ঘি লাগিব, যিহেতু কাঁচা আটাৰে বনোৱা হয়, নহ'লে আটাৰ গোন্ধটো থাকি যায়। সো মই সৰহকৈ ঘি দি দিছোঁ। এতিয়া দি দিছোঁ ড্ৰাই ফ্ৰুইটছ, মানে আলমণ্ড দি দিছোঁ মই ইয়াত। আপোনালোকে নিজৰ ইচ্ছামতে পিস্তা, আলমণ্ড, কাজু যি দিব বিচাৰে দিব পাৰে। আৰু এতিয়া মই দি দিছোঁ সেইখিনি, আৰু লৰাই থাকিব লাগিব। লাপসি কণ্টিনিউৱাছলি লৰাই থাকিব লাগিব। আপোনালোকে যিমানে ভালকৈ লৰাব, যিমানে লৰোৱাত ভাল হ'ব, সিমানে লাপসিটো খাবলৈও ভাল হ'ব, আৰু মানে গোটা গোটা হৈ নাথাকে।
একেলগে আহি যাব, নহ'লে গোটা গোটা হৈ থাকে। আৰু এয়া চাওক পানী শুকুৱাই গ'ল লাপচিৰ পৰা, কিন্তু অকণমান বেছি সময় কৰিব লাগে। মই যিহেতু ক্লিপখিনি মানে কাটি কাটি দিছোঁ, চ' বেছি সময় ইয়াতে দেখুওৱা নাই মই বেছি সময়, যিহেতু মোৰ দিগদাৰী হৈ আছিলে অকণমান, বহুত মানে কাম আছিলে দিৱালীৰ দিনা। চ' আপোনালোকে ভালদৰে লৰাই প্ৰায় 15 মিনিটমান সময় এনেকৈ লৰাই এনেকুৱা কনচিষ্টেঞ্চিত লৈ আহিব। এনেকুৱা মানে হেৰি হ'ব লাগিব, একেলগে আটাইখিনি যাতে গোট খাই আহে। আৰু এইখিনি মানে ঘিখিনি বাহিৰলৈ ওলাই নহালৈকে মানে বিৰিঙি উঠিব লাগিব ফ্ৰাই হৈ। চ' তেতিয়ালৈকে লাৰি থাকিব লাগে। আৰু এয়া প্ৰায় হ'বৰ হৈছে, চাইডে চাইডে অকণ ঘি ওলাবলৈ আৰম্ভ কৰিছে আৰু গোন্ধটোও খুবেই ধুনীয়া হৈছে। চ' আপোনালোকেও এনেদৰে লাপচি বনাবলৈ ট্ৰাই কৰিব। ৰাজস্থানী মিঠাই হয়, খাবলৈ খুবেই ধুনীয়া লাগে আৰু আটাৰ গোন্ধটো একেবাৰে নাথাকে। চ' এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। হাই গাইজ, হেপী দেৱালী। আপোনালোক সকলোকে মোৰ ফালৰ পৰা দেৱালীৰ মানে অযুত শুভকামনা থাকিলে। আশা কৰোঁ আপোনালোকৰ কাৰণে দেৱালীয়ে এটা মানে শুভ খবৰ লৈ আহক আৰু ভাল খবৰ লৈ আহক, জীৱনটো সুখময় হওক, তাৰে আশাৰে। বাই বাই।